এয়া কাৰোবাৰ গৰু দুটা আহি আমাৰ চোতালখনৰ সেউজীয়াবিলাক বৰ মানে জংঘলী হৈ আছিলে, সিহঁতি আহি নিজেই আমাক সহায় কৰি দিছে। আমিনো কি কৰিম আৰু, নিমখ অলপ গুলি ছটিয়াই দিছোঁ, সিহঁতে গোটেই জংঘলখিনি সেউজীয়াখিনি খাই চোতালখন পৰিষ্কাৰ কৰি দিছে। এয়াহে পোহনীয়া গৰু ভাল কথা। ক'ৰ পৰা আহিল জানো, দুইটা গৰু আহি আৰু আমাক সহায় কৰি দিলে। আমি কেৱল নিমখ অলপ দি আৰু পানী অলপ ছটিয়াই দিলোঁ, এতিয়া খাই বৈ এতিয়া অলপ আছেগৈ আৰু বহুত আছিলে। এইখিনিয়ে চাওক কিমান সুন্দৰ হৈছে। পোৱালি দুটাও আহিল, মাকজনী আহিল, আহি গোটেইখিনি খাই আছে। গোটেই চোতালখনত বহুত ওখ আছিলে। এতিয়া আমি নিমখ পানী ছটিয়াই দিলোঁ, সিহঁতে আমাক খাই সহায় কৰি দিলে। আমি এটা বৰ সমস্যাতে পৰি আছিলোঁ যে মানুহক কাম কৰিবলৈও পোৱা নাই, বা ময়ো অলপ অসুবিধা পাই আছোঁ, যিহেতু মোৰ অলপ হাতত বিষ হৈ আছিল। কিন্তু আমাৰ সেউজীয়া চোতালখন এই বননিৰে ভৰি আছিল। এতিয়া কাটিবলৈও বেয়া হ'ল, বৰষুণ দি আছিল, আৰু এতিয়া উপায় নাপায় নিমখ অলপ ছটিয়াই দিলোঁ। এই